কেতিয়াবা মনবোৰ বৰ অশান্ত হৈ থাকে। এই অশান্ত মনবোৰক কেতিয়াবা প্ৰশান্তি দিবলৈ প্ৰকৃতিৰ নিৰ্জন পৰিৱেশবোৰ বিচাৰি ফুৰোঁ। আজি অকণমান উজান বজাৰলৈ আহিছিলোঁ। উজান বজাৰৰ নিৰ্জন পৰিৱেশৰ মাজত অলপমান শান্তি বিচাৰিছোঁ। কেতিয়াবা ক্লান্ত মনবোৰক অক্লান্ত কৰিবলৈ আমাৰ মনবোৰত এই প্ৰকৃতিয়ে কিবা সাম্যক উশাহ যেন যোগান ধৰে, এনেকুৱা এটা অনুভৱ হয়। আজি ইয়ালৈ আহি কিবা এটা বিচাৰি পাইছোঁ, যেন মনৰ যিবোৰ ভাগৰ, সেই ভাগৰবোৰ যেন ক'ৰবাত দূৰ কৰিছে এই প্ৰকৃতিৰ শান্ত বতাহজাক। কোলাহল, যান্ত্ৰিকতা, কম্পিউটাৰ, মোবাইল এই সকলোবোৰৰ পৰা অকণমান সময় আঁতৰি প্ৰকৃতিৰ এই নিৰ্জন পৰিৱেশে কিবা এটা যোগান ধৰিছে। এয়া হৈছে শান্তি। এই শান্তিকণ বিচাৰি আমি কেতিয়াবা হাবাথুৰি খাওঁ। এই হাবাথুৰি খাই খাই আমি ভাগৰি পৰোঁ, আৰু ভাগৰি ভাগৰি কেতিয়াবা আমি মানসিকভাৱে অস্থিৰ হৈ পৰোঁ। গতিকে ভাবিছোঁ এনে পৰিৱেশৰ মাজত কেতিয়াবা অলপমান জিৰণি আপোনালোকক লওকচোন, কিবা এটা বিচাৰি পাওঁ।